নিঃস্বার্থভাবে আপত্তি করে মই 82 লক্ষ ভাগি হয়েছি কেতিয়ালৈকে আপোনালোকৰ ঘৰ বনাই দিব নোৱাৰি, কেতিয়ালৈকে আপোনালোকৰ ল'ৰা ছোৱালী স্কুল বনাব নোৱাৰি, কেতিয়ালৈকে আমাৰ আন্দোলন আৰু অধিক শক্তিশালীভাৱে চলি থাকিব। কেৱল সহযোগ বিচাৰিছে আপোনালোকৰ, কেৱল সহযোগ বিচাৰিছে আপোনালোকৰ। গতিকে জাতিৰ স্বাৰ্থত ৰাজনীতি পৰিহাৰ কৰি আমি সকলোৱে ঐক্যবদ্ধ হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ। গতিকে মই এইখিনি কথা আবেগি এইকাৰণে ক'ব লাগে, মোৰ প্ৰাণসকল, মোৰ পিতৃবস্তি হ'ল, মোৰ ল'ৰা সকলজন ভাইটিহঁতে ধৈৰ্য ৰাখক, সমন্বয় ৰাখক। আমি একেলগে হিন্দু মুছলমান নহয়, মানুহ হিচাপে, অসমীয়া জাতি হিচাপে এই সমস্যাবিলাক আমি তুলি ধৰিব বিচাৰিছোঁ। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো ৰাইজক আহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাই এই সাধাৰণ খাতি খোৱা কেৱল মাত্ৰ বংগীয় মূলৰ অসমীয়া হোৱাৰ বাবেই তেওঁলোকে অন্যায় কৰা হৈছে, এই কথাখিনি আপোনালোকৰ লগত বুজক। এই আহ্বান মই উজনি অসমৰ ৰাইজক ৰাখিছোঁ, কোনো সন্দেহজনক বিবেকীয়লৈকে নহয়। গতিকে শেষত মই দুটা শ্লোগান দি সভা শেষ কৰিম। আমজু জিন্দাবাদ, আমজু জিন্দাবাদ, অসম জাগাৰ হায় হায়, অসম জাগাৰ হায় হায়, অসম জাগাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়। এই আন্দোলন চলিছে।